নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে চাগে। আজি চাগে মোৰ ফটোখন দেখি গম পাইছে, হয় আজি মোৰ জন্মদিন। আৰু জন্মদিনতনো আমি কি কৰিলোঁ, বিশেষ একো আয়োজন নাই ঘৰতে আৰু আপোনালোকক দেখাওঁ কিনো বনাইছোঁ। আৰু মোৰ যিহেতু জন্মদিন আৰু এইখিনিতে মই বহুত ধন্যবাদ দিব লাগিব মোৰ মাক আৰু মোৰ পাপাক। কাৰণ মা পাপাৰ কাৰণে আজি পৃথিৱীখন দেখিল নহয় জানো, গতিকে পাপা নাই, এয়া মোৰ মাকে আৰু এতিয়া ধন্যবাদ জনাইছোঁ বহুত। আৰু আজি বহুত মিছ কৰি আছোঁ, তেখেত আছে গোলাঘাটত, মই আছোঁ ইয়াত। আৰু তাৰ উপৰিও মই বহুত ধন্যবাদ দিছোঁ মোৰ বেটাক, যিহেতু তেওঁলোকে বেটা ৰাতিপুৱা শুই উঠিয়ে মোক জন্মদিনৰ ইমান ধুনীয়া শুভেচ্ছা দিছে। আৰু তাৰ পিছতে মোৰ ধন্যবাদ জনাইছোঁ মোৰ হাজবেণ্ডক, তেওঁ মোক ৰাতিপুৱা সময়ত ধুনীয়াকৈ শুভেচ্ছা জনাইছে। বাকী আপোনালোকক মই আজিনো কিনো বনাওঁ, আপোনালোকক আজি দেখাই আছোঁ বলক। আৰু আজি আনিছে খাহী মাংস, গতিকে মই এয়া খাহী মাংসৰ কাৰণে কি মছলা লৈছোঁ, পিচি লৈছোঁ আপোনালোকক কৈ আছোঁ। ইয়াতে লৈছোঁ 4টা পিঁয়াজ, লগতে লৈছোঁ নহৰু আৰু আদা, তাৰপিছত শুকান জলকীয়া লৈছোঁ 6-7টামান, আৰু জালুক জিৰা, তাৰ বাদেও লৈছোঁ লং ইলাচি ডালচেনি, চব এনেকৈ পিচি লৈছোঁ। আৰু এইফালে লৈ ল'লোঁ আলু 3টা কাটি ডাঙৰকৈ। আৰু বিশেষ নহয় আৰু একদম সাধাৰণকৈ বনাম, যিহেতু মানুহজনে কৈ থাকে ন মছলা ব্যৱহাৰ নকৰিবলৈ, গতিকে বোলো ভাবিছোঁ একদম কম মছলাতে বনাম। আৰু এনেকৈ এটা কুকাৰ বহাই ল'লোঁ গেছতে, কাৰণ মই যিহেতু মাংসটো কুকাৰতে বনাম। আৰু এয়া কুকাৰ গৰম হৈ গ'ল, লগতে তেল দিলোঁ, তেল অকণমান আজি সৰহকৈ দিছোঁ। আৰু তেলখিনি এতিয়া গৰম হ'বলৈ দিম। আৰু এইফালে হৈ গ'ল তেল গৰম, গতিকে দিলোঁ তেজপাত, আৰু এতিয়া দি দিম এয়া দেখিছে পিচি লোৱা একদম গোটেইখিনি পেষ্টখিনি, ইয়াত আৰু চব যিহেতু আছে মছলা চছলা আজি যিহে নাজানো এনেকৈ দি দিছোঁ। মছলাখিনি ধুনীয়াকৈ দি দিলোঁ, আৰু এতিয়া এয়া দেখিছেনে একদম লৰাই আছোঁ। গেছটো একে চিমত ৰাখিছোঁ দেই, নহ'লে ধৰি যাব। আৰু এনেকৈ লৰাই ধুনীয়াকৈ ভাজি ল'ম। আৰু মছলাখিনি ধুনীয়াকৈ এনেকৈ ভাজা হৈ গ'ল। ইয়াতে দি দিছোঁ মই সোৱাদ অনুযায়ী নিমখ, আৰু লগতে এয়া দেখিছেনে এইটো দিছোঁ মই ধনিয়া গুড়া অকণমান দিছোঁ, যিহেতু জিৰা গুড়া দিয়া নাই। জিৰাটো পিচিয়ে লৈছিলোঁ। আৰু লগতে দিছোঁ অকণমান হালধি, হালধিটো আৰু অকণমান দি দিছোঁ, অকণমান ৰংটো উঠিব লাগিব নহয় জানো। আৰু লগতে ইয়াত দিছোঁ এইটো যে কালাৰ, সেইটো দিছোঁ। সকলোখিনি ভাজা হৈ গ'ল, আৰু এতিয়া ইয়াত মই এড কৰিছোঁ মাংসটো, আৰু মাংস আলু একেলগতে এড কৰিছোঁ। আৰু ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি অলপ ভাজি থাকিম। আৰু যিহেতু মই কুকাৰতে বনাইছোঁ, আৰু কুকাৰতে মই ভাল পাওঁ, পুৰা ইজি হয় আৰু ছাগলী মাংস বনাবলৈ। আৰু এনেকৈ আৰু ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া এনেকৈ কুকাৰ ঢাকনখন ওপৰতে দি লৈছোঁ। মাংসটো ভজা হৈ গ'ল, আৰু এতিয়া মই পানী এড কৰি দিছোঁ। আৰু মোৰ নিজৰ জোখ অনুপাতে মই পানীকণ দি এতিয়া মই ধুনীয়াকৈ কুকাৰৰ ঢাকনখন লগাই দিম, আৰু 4-5টামান চিটি আহিবলৈ দিম। তাৰ পাছত মই গোটেইখিনি সম্পূৰ্ণকৈ দেখা নাই ভিডিঅ'ত। আৰু এয়া মোৰ মাংসটো প্ৰায় হ'লেহিয়ে, মই এতিয়া ঢাকনখন আঁতৰাই দিলোঁ। আৰু ঢাকনখন আঁতৰাই দিয়াৰ পিছতো মই আকৌ ভালকৈ উতলিবলৈ দিম, আৰু এনেকৈ ঢাকনখন খুলি। ফাইনেলি মোৰ এয়া খাহী মাংস হৈ গ'ল দেই। আৰু এয়া ওপৰতে অকণমান ধনিয়া দি দিছোঁ, বঙালী ধনিয়া। এয়া আজি একদম বাৰ্থডে স্পেচিয়েল দেই, গাহৰি মাংস 1 কেজিমান আনিছিলে, কিন্তু আজি অলপ লৈছোঁ বনাবলৈ। আৰু এটা মই বেলেগ ৰেচিপি দিম পিছত, গাহৰি মাংসৰ ৰেচিপিটা আপোনালোকে চাব। আৰু এতিয়া গাহৰি মাংস বনাম। আৰু এইফালে কেৰাহী একদম পূৰা ৰেডি হৈ গৈছে, গৰম হৈ গৈছে, দিছোঁ তেল ঢালি। হৈ যাব, আৰু অকণ দি দিম, মনটোৱে নহয় যে। এতিয়া মই তেলখিনি গৰম হ'বলৈ দিম, তাৰপাছত আৰু পূৰা ধুনীয়াকৈ ভাজিম। আৰু এয়া দেখিছে ধুনীয়াকৈ একদম তেল গৰম হৈ গৈছে, গতিকে মই এয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজ 4টামান কাটিছিলোঁ, আৰু লগতে বেছি জলকীয়া দিয়া নাই, পকা 10টা জলকীয়া দি দিছোঁ।
এতিয়া ধুনীয়াকৈ পিঁয়াজখিনি লৰাই দিছোঁ মানে বেছিকৈ গোল্ডেন কালাৰ হ'বলৈ নিদিওঁ আৰু মানে বেছি নেভাজোঁ অলপ ভাজিম যিহেতু মাংসটো মানে মই অকণমান আজি বেলেগ ষ্টাইলত ভাজিম বুলি ভাবিছোঁ তেনেকুৱা হয় নহয় নাজানো তথাপিতো বনাই গৈ থাকোঁচোন বাৰু নিশ্চয়তো কিবা এটা হ'লেতো হ'ব আৰু এতিয়া অকণমান পিঁয়াজখিনি মই ভাজি ল'ম পিঁয়াজখিনি ভজা হয় মানে এইখিনি চাওকচোন এইখিনি কি কণী বাৰু কওকচোন আপোনালোকে ধৰিব পাৰিছেনে এয়া হৈছে হাঁহৰ কণী এয়াতো বা আৰু আছে এতিয়া এইখিনিয়ে দেখাইছোঁ মানে এদিনত 11টাকৈ হাঁহৰ কণী পাৰিছে হাঁহে কিন্তু মানে বিকিব পৰা নাই মানে আগতে বিকিছিলোঁ যোৱা বছৰ বহুত হাঁহৰ কণী বিকিছিলোঁ আৰু আজিকালি মানে মানুহবিলাকে মানে হাঁহৰ কণী খাবলৈ মানে ভয় কৰে আৰু ঘৰতনো কিমান খামাৰ নহয় জানো মানে হাজবেণ্ডে হাঁহৰ কণী নেখায় তেওঁ বেয়া পায় হাঁহৰ কণী খায় আমি ল'ৰাটোৱে মই আৰু মাজে মাজে কেতিয়াবা এদিনত কেতিয়াবা 2টা খাওঁ কেতিয়াবা 1টা খাওঁ তেনেকৈ খাইছোঁ কিন্তু মানুহজনে যেন নাখায় গতিকে এতিয়া হাঁহৰ কণীখিনি কি কৰোঁ উপায় নাই আৰু এতিয়া ঠাণ্ডা দিনত বোলে পোৱালিও নজগায় হাঁহে মানে উমনি ল'লেও পোৱালি মানে জগাব নোৱাৰে বেয়া কৰে গতিকে কিনো কৰোঁ জানো এনেকৈ আৰু থৈ দিছোঁ আৰু এদিনত যিহেতু 11টাকৈ যদি কণী পাৰিবলৈ হ'লে মানে আপোনালোকে ভাবকচোন কিমান কণী হ'ব আজিৰ পৰাহে 11টাকৈ পাৰিছে দেই কালিলৈকে 7টা নে কেইটা কণী পাৰিছিলে আজি মানে বাকীকেইজনী আজিও কণী পাৰিছে আৰু এয়া হাঁহৰ কণী আৰু এইফালে দেখিছেনে ধুনীয়াকৈ মানে অলপ আৰু ভাজা হৈছে আৰু বেছি ভাজা হোৱা নাই পিঁয়াজখিনি যিহেতু মই বেছি ভাজি নলওঁ বুলি কৈছিলোঁ গতিকে ইয়াত এতিয়া মই দি দিম মাংসখিনি এনেকৈ আৰু মাংসখিনি দি দিছোঁ ধুনীয়াকৈ লৰাই দিম যিহেতু মোৰ একদম গাহৰি মাংস বহুত প্ৰিয় মানে কি ক'ম আৰু ইমান যে ভাল পাওঁ নহয় গাহৰি মাংস খাই মানুহে যদি কয় নহয় মানে তুমি গাহৰি মাংস এৰি দিয়া নাখাবা বুলি ক'লে মানে মোৰ মানে খং উঠি যায় মানে কি আৰু ভাল লাগে ন ভাল পোৱা বস্তুটোনো কোনে এৰিব পাৰে বাৰু কওকচোন বাৰু গতিকে উপায় নাই আৰু খাওঁ মানুহে বেলেগে যি ভাবে ভাবক আৰু কিন্তু সদায় নহয় আৰু সপ্তাহত আৰু এদিন 2দিন এনেকৈ খাওঁ আৰু এয়াই বগা হৈ আছে আপোনালোকে আকৌ নাভাবিব দেই মই গাহৰি মাংসখিনি এনেকৈ বগাই খাম বুলি ইয়াত হালধি চালধি দিবলৈ আছে কিন্তু দিম আৰু লাহেকৈ আৰু এতিয়া দি দিছোঁ হালধি মানে 3 মিনিটমান ভজাৰ পিছত এয়া মানে হালধি দি দিছোঁ অকণমান নহয় দেই যিমানখিনি মানে প্ৰয়োজন হয় সিমানখিনিয়ে দিছোঁ আৰু কালাৰটো যিমানটো লাগে আৰু এতিয়া মই এয়া দি দিছোঁ নিমখ সোৱাদ অনুযায়ী নিমখ এয়া এইখিনি ভালকৈ একদম লৰাই দিম তাৰপিছত ধুনীয়াকৈ এনেকৈ কৰি পিনে আৰু লৰাই দিম বছ তাৰপিছত 5 মিনিটমান আকৌ ভাজি ল'ম তাৰপৰা মই মছলা ব্যৱহাৰ কৰিম এই আপোনালোকক যে কৈছিলোঁ মছলা দিয়া কথা আচলতে মছলা বুলি ক'লে আৰু কি জানেনে আদা নহৰু আৰু শুকান জলকীয়া 5টামান হ'ব এনেকৈ কৈ বেছি একদম পূৰা পেষ্ট কৰি লোৱা নাই আধা কৰি লৈছোঁ এতিয়া গোটেইখিনি ইয়াত দি দিম আৰু আমাৰ মানুহজনে মানে ইমান মছলা মানে ব্যৱহাৰ কৰিলে মানে ইমানেই বেয়া পায় কি ক'ম আৰু মানে কয় আৰু যে মছলা তুমি একদম পেকেট মছলা ব্যৱহাৰ নকৰিবা দেই মই কিন্তু বেয়া পাওঁ নাখাওঁ এনেকৈ কৈ দিয়ে আৰু মানে সেইটো কাৰণে আৰু গাহৰি মাংসত বেলেগ মছলা প্ৰয়োজনে নাই আদা নহৰুৱে বেষ্ট বুলি ভাবোঁ আৰু মই আদা নহৰুৱে বেছিকৈ ব্যৱহাৰ কৰি পিনে বনাওঁ আৰু এতিয়া দি দিলোঁ আৰু ধুনীয়াকৈ এনেকৈ কৰি পিনে আকৌ লৰাই দিম এয়া দেখিছেনে তলত অকণ আকৌ ধৰিও গৈছে আৰু এইফালে গাহৰি মাংস তেলো ওলাইছে এতিয়া ভালকৈ লৰাই দিম এতিয়া এয়া দেখিছেনে মাংস একদম পূৰা ভাজি আছোঁ আৰু লগতে এয়া কিবা আলু ই যে কয় নহয় তোমাৰ অবিহনে মই আধৰুৱা গতিকে আলু অবিহনে মাংস আধৰুৱা দেই দি দিছোঁ এনে আৰু ধেমালি কৰিছোঁ কেতিয়াবা ধেমালি কৰিবলৈ মন যায় নহয় জানো সেইটো কাৰণে আৰু ডাইলগটো মাৰি দিছোঁ আৰু এতিয়া আপোনালোকে
মানে ধুনীয়াকৈ চিমত দি গেছটো চিমত দি আৰু এনেকৈ ধুনীয়াকৈ লৰাই কৰি ঢাকোন দি ভাজি থাকিব। মাজে মাজে ঢাকনখন উলিয়াই থাকিব, লৰাই থাকিব, নহ'লে তলত ধৰি যাব। তেনেকৈ আৰু আলু নিসিজালৈকে ধুনীয়াকৈ কৰি থাকিব লাগিব দেই। আৰু এনেকৈ একদম ধুনীয়াকৈ এয়া দেখিছেনে মাংসটো একদম ভাজি লৈছোঁ আৰু যে ইমান ধুনীয়া গোন্ধ এটা আহিছে নহয়, একদম গোন্ধটোতে খাওঁ খাওঁ লাগি গৈছে আৰু অকণমান ধৰি যোৱা যেন দেখিছোঁ। গতিকে অকণমান পানী ছটিয়াই দিছোঁ দেই, আৰু পানী ছটিয়াই আৰু আকৌ একদম ঢাকোন দিম ভাজিম আৰু এনেকৈ ধুনীয়াকৈ একদম আলু মাংস নিসিজালৈকে ভাজিয়ে থাকিম আৰু মই এইফালে মাংসত দি দিলোঁ পানী, কাৰণ মাংসৰ টুকুৰাবিলাক ডাঙৰ ডাঙৰ আছিলে, সিজা নাছিলে কাৰণে মই পানী দিছোঁ। আৰু ভালকৈ যিহেতু মই গেছটো চিমত দি থোৱা আছিলে, এতিয়াৰ পৰা ফুলত দি সিজিবলৈ দিম। আৰু এয়া মাংস পূৰা ধুনীয়াকৈ উতলি আছে। এইফালে মই লৈছোঁ ধনিয়া আৰু অলপ মচুন্দৰী পাত, আৰু মচুন্দৰী আৰু ধনিয়া পাতটো দিলে মানে বেলেগ এটাই ফ্লেভাৰ আহিব। আৰু এয়া দেখিছেনে ধুনীয়াকৈ উতলি আছে। এনেকৈ দি দিওঁ নেকি বাৰু? এনেকৈ নিদিওঁ দেই। মই এতিয়া এইখিনি ধুনীয়াকৈ মানে এটা পেষ্ট বনাই ল'ম, তাৰপাছতহে মানে অকণমান দেৰি পিছত দিম আৰু। ভিতৰত মাংস বনাই একেবাৰে পালোহি মই আগফালে মানে জলকীয়া ছিঙিবলৈ আহিছোঁ দেই। জলকীয়াটো অকণমান 14টা জলকীয়া দিলোঁ, অকণমান জ্বলাটো কম পালোঁ, সেইকাৰণে আকৌ আহিছোঁ জলকীয়া ছিঙিবলৈ। আৰু কয় বোলে ৰাতি জলকীয়া একো ছিঙিব নাপায়, গছজোপা মৰি থাকে, কিন্তু উপায় নাই, ঘৰৰ মানুহে ছিঙিছোঁ নহয় জানো। আৰু এতিয়া ধুনীয়াকৈ ছিঙি লৈছোঁ 5টা জলকীয়া। এইকেইটা আৰু ইয়াত জলকীয়াকেইটা ধুনীয়াকৈ এনেকৈ দি দিছোঁ। এতিয়া ধুনীয়াকৈ এইখিনি মচুন্দৰী আৰু ধনিয়া আৰু জলকীয়াখিনি পূৰা ধুনীয়াকৈ কি কৰিম বাৰু মিক্সিত। ফাইনেলি মোৰ মাংস হৈছেহি, আৰু এতিয়া এইখিনি দেখিছেনে ধুনীয়াকৈ একদম পেষ্ট বনাই আনিলোঁ। গোন্ধটো যে ইমান ধুনীয়া লাগিছে নহয়। আৰু এতিয়া এনেকৈ মাংসৰ লগত দি দিছোঁ। আপোনালোকে চিন্তা কৰিব নালাগে, মচুন্দৰী গোন্ধটো একেবাৰে নাহে। দি দিয়াৰ পিছত 1 মিনিটমান উতলিবলৈ দিম, আৰু গাহৰি মাংসৰ টেষ্টটো যে একদম বহুত ধুনীয়া লাগে মানে মচুন্দৰী অকণ দি দিয়াৰ পিছত। আৰু অলপ দেৰি পিছত আৰু নমাই দিম আৰু উতলিবলৈ দি। ফাইনেলি মাংস হৈ গ'ল, আৰু ওপৰতে এয়া দেখিছেনে ধনিয়া দি দিছোঁ দেই। আৰু এতিয়া ঠাণ্ডা দিনত আৰু ধনিয়া চবতে ধনিয়া, ভাজিত ধনিয়া, মাংসত ধনিয়া, দালিত ধনিয়া, ক'ৰবাত ধনিয়া মানে চবতে ধনিয়া। আৰু মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ চাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মই অকণমান আগবাঢ়ি যাব পাৰিম নহয় জানো। আৰু এটা নেক্সট ভিডিঅ'লৈ লগ পাম। এতিয়া আহিছোঁ, গুড নাইট। আৰু এতিয়া মই ধুনীয়াকৈ মোৰ বাৰ্থডে এনজয় কৰোঁ, মাংস খাম। আৰু সজা কৰা এইবিলাক মই দেখাব নাই, যিহেতু মোৰ ধৈৰ্য নাই। এতিয়া মই ভাত বাঢ়ি আৰু মাংস খাম, মানে ভাত খাম। আৰু আকৌ এটা ইয়াৰ পিছতে গাহৰি মাংস আৰু এটা ৰেচিপি আহি আছে, সেইটো কিহৰ লগত ন আপোনালোকক দেখাই আছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব দেই। ধন্যবাদ, বাই বাই।